আজি ৰাতি মই কোম্পানীৰ কামত চহৰৰ পৰা বাহিৰলৈ যাব লগা আছিল, কিন্তু কাপোৰ কানিবোৰ হ'লে মই পেকিং কৰা নাছিলোঁ। এই কথাটো তেতিয়া যেতিয়া মই কোম্পানীৰ প্ৰডাক্ট মাৰ্কেটিঙৰ বাবে চহৰৰ পৰা বাহিৰলৈ গৈছিলোঁ। সেইদিনা ৰাতি মই নগাঁও চহৰৰ পৰা মৰিগাঁও চহৰলৈ যাব লগা আছিল। সেইদিনা বতৰটো কিছু সেমেকা আছিল আৰু লাহে লাহে বতৰৰ সমস্যা বহুত বেয়া হৈ আহিছিল। এইফালে মই সোনকালে গৈ মৰিগাঁও পাব লাগে, আনফালে বতৰৰ ভেকুৱানা। এনেতে তৎক্ষণাত এজাক বতাহে ৰুমৰ জপাই থোৱা খিৰিকীকেইখন খুলি দিলে। আৰু মোৰ গাৰ নোমবোৰ শিয়ৰি উঠিলে, গোটেই গাটোক ঠাণ্ডাত কঁপাই তুলিলে। আজি দেখোন মোৰ মনটো কিবা কিবি লাগি আছে। মোৰ মনটোৱে চহৰৰ পৰা বাহিৰলৈ যাবলৈ বিচৰা নাছিল। মনটো যেন মোৰ বিচলৈ আহিছিল। তথাপিতো যিহেতুকে অফিচৰ অৰ্ডাৰ আছিল, গতিকে মনটো কিছু ডাঠ কৰি যাবলৈ বুকুখন কিছু ডাঠ কৰিলোঁ। মই মোৰ ৰুমৰ খিৰিকীকেইখন বন্ধ কৰিলোঁ। এনেতে মোৰ এনেকুৱা অনুভৱ হৈছিল, কোনোবাই যেন ঘৰৰ বাহিৰৰ পৰা খিৰিকীৰ ফাঁকেৰে মোলৈ চাই আছিল। আৰু যেতিয়া মই খিৰিকীকেইখন বন্ধ কৰি দিলোঁ, তাৰ পিছৰে পৰা মোৰ গাৰ কাষত কিছু ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছিল। এনে লাগিছিল মোৰ ঘৰত মোৰ বাহিৰে অন্য কোনো মানুহো আছিল। তথাপিতো মই মোৰ ভ্ৰম বুলি ভাবি কথাটো আওকাণ কৰি মই মোৰ কাপোৰখিনি পেকিং কৰি মৰিগাঁৱৰ অভিমুখে ৰাওনা হ'লোঁ। হাইৱেত গাড়ী বহুত স্পীডত চলি আছিল। এনেতে পূব আকাশৰ পৰা এজাক বৰষুণ নামিল। বৰষুণ জাকৰ বাবে মই গাড়ীখন চলাব পৰা নাছিলোঁ। ৰাতিৰ সময়, গতিকে মোৰ গাড়ীৰ স্পীড যথেষ্ট আছিল। তেনেতে অফিচৰ বছে মোলৈ ফোন কৰিলে। হেল্ল', বছে মই গ'লোঁ নে নাই তাকে কনফাৰ্ম কৰিবলৈ ফোন কৰিছিল। মই তেতিয়া হাইৱেত আছিলোঁ বুলি বছক ক'লোঁ। বছে ফোন ৰখালে। মই ফোনটো থৈছিলোঁহে। এনেতে মোৰ গাড়ীৰ আগত কোনো ছোৱালী এজনী আহি পৰিল। মই সেই ছোৱালীজনীক বচাবৰ বাবে মই ৰাস্তাৰ কিনাৰলৈ কাটোতে গাড়ী স্পীডত থকাৰ বাবে গাড়ীখন গৈ এজোপা গছত খুন্দা মাৰিলে। মই মোৰ মূৰত কষ্ট পাইছিলোঁ। মই গাড়ীৰ পৰা নামি সেই ছোৱালীজনীৰ কিবা অঘটন হৈছে নেকি চাবলৈ গাড়ীৰ পৰা নামি আহিলোঁ। কি হ'ল, ৰাতিখন এনেকৈ যায় নেকি? যদি তুমি গাড়ীৰ আগত পৰিলা হয় কি হ'ল হয়? এবাৰতো চিন্তা কৰিছোঁ। তেতিয়া ছোৱালীজনীয়ে ক'লে, প্লিজ প্লিজ আপুনি বেয়া নাপাব। ৰাস্তা ক্ৰছ কৰোঁতে মই আপোনাৰ গাড়ীখন দেখাই পোৱা নাছিলোঁ, সেইবাবে আজি আপোনাৰ এনে দেখা হ'ল। যিহেতুকে মোৰ গাড়ীৰ কণ্ডিশ্যন ভাল নাছিল, গতিকে মই ভাবি পোৱা নাছিলোঁ মই মৰিগাঁও গৈ কেনেকৈ পামগৈ। তেনেতে ছোৱালীজনীয়ে ক'লে, চাওক, আপুনি মূৰত কষ্ট পাইছে, লগতে আপোনাৰ গাড়ীখনো বেয়া হৈছে। গতিকে আপুনি যদি বেয়া নাপায়, আপুনি মোৰ লগত মোৰ ঘৰলৈকে বলক। মোৰ ঘৰ ইয়াৰ পৰা অকণমান আগত আছে।